আমি কাটিব পাৰিম ওজনো বনাই ল'ব পাৰিম বাছ হ'ব ন বাছ গ' সাংবাদিক বন্ধুসকল সৰ্বপ্ৰথমে ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰেছ বিজ্ঞপ্তিযোগে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰংমিলিৰ সাহিত্যস্ৰষ্টা পদ্মশ্ৰী ৰংবং তাৰাংদেৱৰ 13 জানুৱাৰীৰ পবিত্ৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে 2017 বৰ্ষৰ পৰা ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰি আহিছোঁ। এইবাৰ 2025 বৰ্ষত আমি এই বঁটা প্ৰদানৰ বাবে বিশিষ্ট প্ৰকৃতিপ্ৰেমী অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক মনোনীত কৰিছোঁ। গতিকে আগন্তুক 2025 বৰ্ষৰ 13 জানুৱাৰীত বকলীয়াঘাটত অনুষ্ঠিত হ'ব লগা উক্ত বঁটা প্ৰদান অনুষ্ঠানত শ্ৰদ্ধাৰ পদ্মশ্ৰী ৰংবং তেৰাংদেৱৰ লগতে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰা, উপসভাপতি পদম ৰাজখোৱা, কাৰ্বিল আমেদ আমেৰ সভাপতি কামসিং হানচি, সৰু অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জন হানচি, বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডক্টৰ উপেন্দ্ৰ হাকাচাম, বিশিষ্ট লেখক নন্দ সিং বৰকলা আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। আৰু উক্ত অনুষ্ঠানতেই বকলীয়াঘাট শাখা সাহিত্য সভাই প্ৰস্তুত কৰি উলিওৱা পদ্মশ্ৰী ৰংবং তেৰাং গ্ৰন্থাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। উল্লেখ্য যে এই বঁটা প্ৰদান অনুষ্ঠানতে অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা ৰংবং তেৰাং সমগ্ৰ ৰচনাৱলীৰ প্ৰথম খণ্ড আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। আপোনালোকক অৱগত কৰিবলৈ ধন্য হৈছোঁ যে আমাৰ বিশিষ্ট লেখক মণিমন্ত শইকীয়াৰ কাইলৈ উন্মোচন হ'ব লগা শইকীয়া পুৰাণ, যিখন ৰস ৰচনা, আৰু মোৰ ভৱেন কোচৰ প্ৰবন্ধ সংকলন সময় চিন্তাৰ বাস্তৱ, এই অনুষ্ঠানতেই আপোনালোকৰ সন্মুখত কিছু উন্মোচন কৰা হ'লেও আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ অন্য এটা দিহা কৰিছোঁ। আৰু এইটো অনুষ্ঠান হ'ব বকলীয়াঘাট আঞ্চলিক যুৱ সংঘত দিনৰ 10:30 বজাত। আপোনালোকক অৱগত কৰিবলৈ পাই সুখী হৈছোঁ যে 2017 বৰ্ষৰ পৰা প্ৰদান কৰি অহা এই ৰংবং তেৰাং সমন্বয় বঁটাত আমি কাৰ্বি পহু, কাৰ্বি জেকেট বা স্থানীয় লেখকৰ গ্ৰন্থৰ টোপোলা প্ৰদান কৰি আহিছোঁ। ইতিমধ্যে এই বঁটা ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, বিশিষ্ট ঔপন্যাসিক ES দৰ্জেট ফাংচি, হোমেন বৰগোহাঁই, ডক্টৰ নগেন শইকীয়া, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, মাজুলীৰ আউনী সত্ৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী, প্ৰসিদ্ধ ভাস্কৰ বীৰেন সিংহ আৰু ডক্টৰ কৰবীলেখা হাজৰিকাক প্ৰদান কৰা হৈছে। গতিকে এই অনুষ্ঠানত সমূহ সদাশয় ব্যক্তি, কাৰ্বি আংলংবাসী ৰাইজৰ লগতে সাংবাদিক বন্ধুসকলৰ উপস্থিতি আমি কামনা কৰিছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোক আটাইকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে চিংথুৰ প্ৰকাশনৰ কাৰ্যসূচী সম্পৰ্কে আপোনালোকে অৱগত হৈছে। অহা 13 জানুৱাৰী তাৰিখে এই কাৰ্যসূচীৰ লগত সম্পৰ্ক ৰাখি আমি বকলীয়াঘাট শাখা সাহিত্য সভাই পদ্মশ্ৰী ৰংবং তেৰাঙৰ নামেৰে ৰংবং তেৰাং গ্ৰন্থাগাৰ নামেৰে এটি পুথিভঁৰাল আমি উদ্ঘাটন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি এটা প্ৰচেষ্টা চলাইছোঁ। আমাৰ মাজত যিহেতু পাঠকৰ সংখ্যা কমি গৈছে, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয়ভাৱে আমি বিভিন্ন ব্যক্তিৰ সহায় সহযোগত তেখেতসকলৰ দান বৰঙণেৰে বকলীয়াঘাট শাখা সাহিত্য সভাই কিছু পাঠকক, মননশীল পাঠকক সৃষ্টি কৰাৰ লক্ষ্যৰে এই গ্ৰন্থাগাৰ বা পুথিভঁৰালটো আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আশা ৰাখিছোঁ এই পুথিভঁৰালৰ জৰিয়তে সমগ্ৰ বকলীয়াঘাট অঞ্চলত এচাম পাঠক সৃষ্টি কৰি সাহিত্য সংস্কৃতিৰ প্ৰতি আগুৱাই যোৱাৰ বাবে যাতে প্ৰেৰণা লাভ কৰে, সেই প্ৰচেষ্টা আমাৰ আছে। গতিকে আমি সমূহ ৰাইজক আমাৰ যি গ্ৰন্থাগাৰ, এই গ্ৰন্থাগাৰ ব্যৱহাৰ কৰি তেখেতসকলৰ চিন্তা চৰ্চাক আগুৱাই নিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু সমূহ বকলীয়াবাসী ৰাইজক অহা 13 তাৰিখে
সিংথুৰ প্ৰকাশনৰ যি কাৰ্যসূচী আৰু আমাৰ ৰংগংতেৰাং গ্ৰন্থাগাৰৰ যি কাৰ্যসূচী তাত উপস্থিত থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে আৰু সমূহ সাংবাদিক বন্ধুসকলকো উক্ত দিনৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। বকলিয়াঘাট কোন ঠাইত হ'ব পুথিভঁৰাল আমি বকলিয়াঘাট বৰ্তমান আমাৰ যি বকলিয়াঘাট আঞ্চলিক যুৱ সংঘ এই যুৱ সংঘত আমাৰ অস্থায়ী কাৰ্যালয় আছে অসম কাৰ্বি আংলং জিলা অন্তৰ্গত বকলিয়াঘাট সাহিত্য সভাৰ তাতে আমি সদ্যহতে স্থাপন কৰিম আৰু ইয়াৰ পিছত যেতিয়া আমি বকলিয়াঘাট সাহিত্য সভাৰ স্থায়ী ভৱন আমি নিৰ্মাণ কৰিম তেতিয়া আমি তালৈ স্থানান্তৰ কৰিম। সদ্যহতে আমাৰ বকলিয়াঘাট আঞ্চলিক যুৱ সংঘতে